welcome back to my YouTube channel. বৰ্তমান মই আছো এনেকুৱা এখন দলঙত যিখন দলং ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰিছিলে আৰু বৰ্তমানেও সজীৱ হৈ আছে। অলপ বেয়া হৈছে, মেৰামতি কৰিলে ভাল হৈ যাব। এই দলংখন আপোনালোকক দেখাম বুলি ভাবিছো। চাওক, এইখন তাৰ ওপৰতে বৰ্তমান মই থিয় হৈ আছো। বৰ্তমানেও থিয় হৈ থকা অৱস্থাত আছে। তাৰমানে এই দলংখনো বহুত ভাল হৈ আছে। আপোনালোকে চাওক, এই দলংখন এবাৰ চাওক আপুনি। আৰু আপোনালোকে যদি আপোনালোকক ভাল ভিডিঅ' আৰু দিবৰ কাৰণে মই যিমান পাৰোঁ সিমান চেষ্টা কৰি আছোঁ আৰু ভাল ভিডিঅ' আপোনালোকক দিম। কিন্তু আপোনালোকেও মোক মৰম দি কৰিব লাগিব। আপোনালোকে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম। এয়া চাওক, এখন দিচাং নদীৰ ওপৰত আছে ব্ৰিটিছৰ দিনৰ এখন দলং। এইখন দিচাং নদীৰ ওপৰত আছে, ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা। বৰ্তমানো বহুত সজীৱ হৈ আছে, বহুত ভাল হৈ আছে বৰ্তমানো। এইটো যিটো মেটেৰিয়েল বনাইছে এইটো লোহাৰ, কিন্তু আজিকালিতকৈ বহুত ভাল কোৱালিটি। তেতিয়া দিনতে ব্ৰিটিছৰ কিমান দিমাগ আছে তেওঁলোকে তেতিয়াই ইমান মজবুতকৈ এখন দলং নিৰ্মাণ কৰিছে। আৰু আজি তাৰিখতো বহুত ভাল হৈ আছে দলংখন। অলপ ভাল কৰিলে এখন ভাল হৈ যাব। এখন ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰি থৈ যোৱা দলং। আপোনালোকে এই দলংখন চাব বিচাৰিলে দিচাং ৰজাবাৰী আহিব পাৰে। তাতে আপোনালোকে এই দলংখন দেখা পাব। আপোনালোকে মোৰ নাম দিগন্ত ফুকন, আহিছোঁ আমি ডিমুৰ পৰা। এয়া দলং চাব আহিছোঁ, ব্ৰিটিছৰ দিনীয়া দলং চাবলৈ আহিছোঁ। এই আগৰ দলং বুলি কয় এখন, আৰু দেখা নাছিলোঁ আগতে, এতিয়া মানুহে কোৱা মুখত চাব আহিছোঁ। আৰু বহুত ভালদৰে এখন তৈয়াৰ কৰিছিলে। চাওক, এই নাওত উঠিম বুলি ভাবিছোঁ। বৰ্তমান আমাৰ এই ভাইটিয়ে আমাক নাওত তোলাব। ভাইটি হাই কৈ বুলি কৈ দিয়া। হাই। এইখন নাও এয়া দিচাং নদীত, আৰু এয়া দেখিছে ইয়াত ব্ৰিটিছৰ দিনীয়া এইখন দলং হয়। তাৰ তলতে আমি আজি নাও চলাম বুলি ভাবিছোঁ। আমি বৰ্তমান চলাব ভালদৰে নাজানো, তেওঁ আমি বৰ্তমান ভাইটিয়ে চলাব। অলপ জানো তেওঁ। আমি বৰ্তমান যেতিয়া উঠিম এতিয়া আমি, আৰু ইয়াৰ আপোনালোকে ভিউটো চাওক কেনেকুৱা লাগে। খাউদৰ ডিঙৰা বগা পালে থৰা উজনি দেশলৈ যায়। খাউদৰ ডিঙৰা বগা পালে থৰা উজনি দেশলৈ যায়। উজনি দেশলৈ যায়।
চিৰণাৱৰীয়া মেৰি দে ডিঙৰা তৰি দে শুকুলা পাল পশ্চিমৰ দিশৰে পচুৱা আহিছে পশ্চিমৰ দিশৰে পচুৱা আহিছে বতাহ বলিছে ভাল লুইতৰ চাপৰিত কৰে নাৱৰীয়া বাৰীত ভাতে ৰান্ধি খা পালতে লাগিব পশ্চিমৰ পচুৱা তুলবুল কৰিব আমি লগতে ৰাজমাই বাগানতো এপাক সোমাই যাব লাগিব। বৰ্তমান আমি ৰাজমাই বাগানত আমি সোমাই গৈছোঁ। এইখন হৈছে ৰাজমাই বাগান। চাই লওক অলপ কলম দি আছে, এতিয়া বগা বগা দেখিছে। তো অলপ দিনৰ পিছত দেখিবা সেউজীয়া দেখিবা, একদম ধুনীয়া ধুনীয়া কুঁহিপাত ওলাই আহিব। বৰ্তমান অলপ বগা বগা দেখিছে আপোনালোকে। কেইদিনমানৰ পিছতে এইখিনি আপোনাৰ ধুনীয়া ধুনীয়া কুঁহিপাতে ভৰি যাব বৰষুণ দিলে। চাই লওক। ইয়াৰ পিছত আমি ৰাজমাইত বজাৰ বহিছে। বজাৰৰ অলপ ভিউ দেখাইছোঁ আপোনালোকে চাওক। ৰাজমাইত সাপ্তাহিক দেওবাৰে বজাৰ বহে। এই বজাৰখন যথেষ্ট ডাঙৰ, বহুত আঁতৰৰ পৰা বেপাৰী আহে ইয়াত। আপোনালোকে চাওক ইয়াৰ মানুহ কিমান হৈছে। আপোনালোকে এই বজাৰ চাওক আৰু আহিবও পাৰে আপোনালোকে বজাৰ কৰিবলৈ। ইয়াত বহুত সস্তা হয় বস্তু, শাক পাচলিকে ধৰি সকলো বস্তু, প্ৰয়োজনীয় সামগ্ৰী। এইখনেই হৈছে ৰাজমাই বজাৰ। বহি আছে কিনাই কিনাই, বহুত মানুহ আহি আছে। আজি অলপ কমেই দেখিছে বাৰু, বেলেগ দিনত বহুত মানুহ হয়। অলপ দেৰিকৈ হ'বও পাৰে মানুহ। কিনাই কিনাই ৰাজমাই বজাৰ বহি আছে আৰু ভিতৰলৈও আছে অলপ ভোক লগা দি লাগিছে, সেইকাৰণে আমি হোটেলত ভাত খাবৰ কাৰণে সোমাইছোঁ। আমি আমাৰ খাম বুলি সোমাই দিলোঁ ধাবাত। এয়া গাহৰি মাংস, পাপৰ, এয়া চব্জি দিছে, দালি। চাই লওক। এয়া আমি খাব লৈছোঁ মাংস, ধৰক খাম এতিয়া। বঢ়িয়া লাগিছে। কেনেকুৱা লাগিছে? বঢ়িয়া 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 লাগিছে। আৰু ধৰক খাম। বহুতে টেষ্টি। তুমি ধৰক খাইছোৱা? নিশ্চয় খাওঁ। মাংস এডোখৰ খাম বুলি ভাবিছোঁ। এয়া চাওক। মজা লাগিছে, মজা।